हाय फ्रेंड्स আপোনালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনালো আপোনালোকে সবেই গম পাই চাগে फ्रेंड्स 31 মে দিনাখন হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰ ফাইনেল ৰিজাল্ট ঘোষণা কৰা ডেটটো ডিক্লেৰেশ্যন কৰা হৈছে অসম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিল সেক্ৰেটাৰী ফালৰ পৰা যেটো আপোনালোকে গম পায় 31 মে তাৰিখে হায়াৰ সেকেন্ডাৰী ৰিজাল্টটো দিব তো আপোনালোকে মনত বহুত কোৱেশ্চন আহি আছে চাগে যে মই ৰিজাল্টটো কেনেকৈ চাম সৰ্বপ্ৰথমে কোপা চালে মই ৰিজাল্টটো সোনকালে পাম বা আজিকালিতো সাইডৰ প্ৰবলেম হৈ থাকে তো কোন সাইডত চালে মই ৰিজাল্টটো ভালকৈ পাম বহুতখিনি কোৱেশ্চন আহি আছে চাগে তো মই কৈ দিওঁ ফ্ৰেণ্ডছ দিনাখন আৰ্টছ কমাৰ্চ সায়েন্স তিনিটা ষ্ট্ৰীমৰে ৰিজাল্ট একেলগে এনাউন্সমেণ্ট কৰিব সো সাইডটো প্ৰবলেমটো আহিবই কিন্তু মই কৈ দিওঁ কথা এটা যে মেট্ৰিকৰ এক্সামৰ নিচিনা আপোনাৰ হায়াৰ সেকেন্ডাৰী এক্সামৰ যেটো ৰিজাল্ট হয় সেই সাইডটো ইমান ডিস্টাৰ্ব নিদিয়ে মোৰ পাৰ্সোনেল এক্সপেৰিয়েন্স মই শ্বেয়াৰ কৰি আছো যেটো মই আপোনালোকক কৈ দিছো কেনেকৈ আপোনালোকে চেক কৰিব সো তলত ইহঁতৰ অফিচিয়েল সাইট আছে www.ahsec.nic.in এটোত আপুনি ওপেন কৰিব লাগিব মই আপোনাক সিম্পলি স্টেপটা দেখুৱাই দিছো এটো ওপেন কৰিলে ইয়াৰ ইন্টাৰফেসটো এনেকৈ ওলাব এটো অসম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলৰ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ এটো অফিচিয়েল ৱেবসাইট ইয়াতে আপুনি ৰিজাল্টটো পাব আপুনি যথেষ্ট মাথা মাৰি থাকিবলৈ দৰকাৰ নাই আপুনি বেলেগ সাইডত গৈ ইমান চেক কৰিবলৈ একো দৰকাৰ নাই আপুনি সিম্পলি এটো ওপেন কৰিব ইয়াত সক এতিয়া একো নটিফিকেশন নাই ইয়াত ৰিজাল্টৰ বিষয়ে এটো এডভাৰটাইজমেন্ট ফৰ জুনিয়ৰ এসিস্টেন্ট অনলাইন এপ ফৰ জুনিয়ৰ এসিস্টেন্ট এইবোৰ এতিয়া আগৰ আপডেট কিন্তু মই আপোনালোকক দেখুৱাই দিওঁ বস্তু এটা ইয়াত এইচএছ ফাইনেল এক্সামিনেশ্যন 2017 ৰিজাল্ট অন 30th মে at 10 am আৰু এটা কথা কৈ দিওঁ আপোনাৰ এইচএছ সেকেন্ড ইয়াৰ ফাইনেল ৰিজাল্ট 2017 চনৰটো 30 মে দিনাখন এনাউন্সমেন্ট হৈছিলে 10টা বজাত কিন্তু এবাৰ ৰিজাল্টটো হ'ব আপোনাৰ 31 মে দিনাখন পুৰা কাটাকাটি 11টা বজাত ৰিজাল্টটো এনাউন্সমেন্ট কৰা হ'ব মই এনে সিম্পলি সাইটটো 2017ৰ লিংকটো খুলি দেখুৱাইছো আপোনাক ইন্টাৰফেসটো কেনেকুৱা পাব এনেকুৱা ইন্টাৰফেস পাব আৰু আপুনি তলত ইয়াত সক এইচএছ ফাইনেল সায়েন্স আৰ্টছ কমাৰ্চ তিনদৰে ইয়াত ৰিজাল্ট পাব তুমি ইয়াত এটো ওপেন কৰিব লাগে এটো ওপেন কৰাৰ পিছত ইয়াত সক আপোনাৰ ৰোল নাম্বাৰটো সুধিছে ৰোলটো সুধিছে নাম্বাৰ সুধিছে আৰু এন্টাৰ দ্য ডিজিটস এটো যেটো ক্যাপচা কোড এটো VRJRS5 এটো সাবমিট ফিল কৰি পিনে সাবমিট কৰিব লাগে তো এনেকৈ আপুনি ৰিজাল্টটো চেক কৰিব পাৰিব আশা কৰিছো গাইজ আপোনালোকক ভিডিওটো ভাল লাগে যদি ভিডিওটো ভাল লাগে আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে আপোনালোকে সাইডৰ বেল আইকনটোক ক্লিক কৰিবলৈও নাপাহৰিব আৰু ইয়াত একো আপডেট নাই আপোনাক আৰু এটা কথা কৈ দিওঁ আপোনাৰ 31st মে দিনাখন আপোনাৰ 11টা বজাৰ লগে লগে ইয়াত আপডেট আহি যাব ইয়াত আপডেট অহাৰ লগে লগে আপোনালোকে চেক কৰিব এইটো সাইডত একো প্ৰবলেম নাই গাইজ একো প্ৰবলেম নহয় তো আশা কৰিছো ভিডিওটো ভাল লাগিব থ্যাংক ইউ ফৰ ওয়াচিং